কবিতাৰ শিৰোনাম মোৰ লক্ষ্য। কবি লক্ষ্যধৰ চৌধুৰী। মই গান্ধীজীৰ দৰে হ'ম, সদায় সত্য পথত ৰম, অহিংস ব্ৰতেৰে জগত জিনিম, সত্য কথাহে কম। মই গান্ধীজীৰ দৰে হ'ম, মই হ'ম জৱাহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাৰ। মই হ'ম জৱাহৰলাল, মই হ'ম আজাদৰ দৰে বচনত ধীৰ, কামত গম্ভীৰ, দেশৰ কাৰণে সকলো স্বাৰ্থ বলি দিম অকাতৰে। মই নেতাজী সুভাষ হ'ম, বিপ্লৱৰ অগ্নি জ্বলাই, জয় হিন্দেৰে মেদিনী কঁপাই, পৰ্বত লংঘি সাগৰ নেওচি মই নেতাজী সুভাষ হ'ম। মই হ'ম জয়প্ৰকাশ, নহওঁ কাৰোৰে দাস, কৃষক বনোৱাৰ উন্নতি সাধিম, উচ্চ নিচৰ শিপা উঘালিম, নিজৰ ভৰিত নিজে থিয় দিম, নকৰোঁ পৰত আশ। মই হ'ম জয়প্ৰকাশ। ধন্যবাদ।